হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? এয়া মই আজি কি বনাবলৈ লৈছোঁ চাওকচোন। কলা চানা আৰু আলুৰে তৰকাৰী এখন, যিখন বহুত ভাল লাগে ৰুটিৰ লগত খাবলৈ। এই চানাটো তো মই এই তৰকাৰীখন কেনেকৈ বনাওঁ এইটোকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ, কিয়নো আজি বতৰটো ঠাণ্ডা হয়, সেইটো কাৰণে ৰুটি খাম বুলি ভাবিছোঁ। তো ৰুটিৰ লগত এখন খাই বহুত ভাল লাগে, সেইটো কাৰণে আহকচোন কেনেকৈনো বনাওঁ সেইটোকে দেখাওঁ। প্ৰথমে মই চেনা আৰু আলু বইল কৰি লওঁ। ইয়াত মই আলু ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ। এতিয়া মই ইয়াত পানী দি দিওঁ। ইয়াত মই এতিয়া নিমখ দি দিছোঁ আৰু হালধি পাউডাৰ দি দিছোঁ। এতিয়া মই 7টামান চিটি দি দিম ইয়াত। এইফালে এইখিনি হৈ গ'ল, এইটো পূৰা সিজি গ'ল চাওকচোন। এয়া 8টা হুইচেল দি দিলোঁ, ধুনীয়াকৈ হৈ গ'ল এইখিনি। এইফালে কেৰাহীটো পাতি দিলোঁ। এতিয়া মই ইয়াত তেল দি দিওঁ। এইফালে তেজপাত দি দিছোঁ। এইফালে এটুকুৰা দালচেনি দি দিছোঁ। 4টামান লং দি দিছোঁ। জালুক কেইটামান দি দিছোঁ। এতিয়া মই ইয়াত পিঁয়াজ দি দিছোঁ, আদা, নহৰু, জিৰা পাউডাৰ 1 চামুচ, ধনিয়া পাউডাৰ 1 চামুচ, ৰং জলকীয়া পাউডাৰ 1 চামুচ। এতিয়া মই মছলাখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া মই ইয়াত কাটি থোৱা বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি সিজিবৰ বাবে মই ঢাকন দি দিছোঁ। অলপ দেৰিৰ বাবে এনেকৈ থৈ দিম। এতিয়া অকণমান পানী দি দিওঁ ইয়াত। পানীখিনি শুকাই যোৱালৈকে অলপ দেৰি থৈ দিব লাগিব। এনেকৈ থৈ গ'লে এইখিনি বিলাহী সিজি গ'ল। এতিয়া মই চানাখিনি দি দিওঁ। ইয়াত জালুক অলপো দি দিওঁ, বতৰটো ঠাণ্ডাৰ কাৰণে। এতিয়া মই ইয়াত এই ধনিয়া দি দিওঁ। এইখিনি হৈ গ'ল আৰু। এয়া চাওকচোন বাৰু, আপোনালোকে কোনে কোনে বাৰু এনেকৈ ৰুটিৰ লগত খাবলৈ ভাল পায়, কমেণ্ট কৰি জনাব দেই।